হেল্ল' নমস্কাৰ মই সোণালী মোৰ ইউটিউব চেনেল সোনালিজ ৱৰ্ল্ডৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ পৰা মই ব্লগ ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটি আদৰি ল'ব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আচলতে বহুত বন্ধুৱে মোক কৈ আছিলে ফেচবুকৰ আৰু বেলেগ যিবোৰ ছ'চিয়েল মিডিয়া এপছ আছে তাতে আপুনি কিয় ব্লগ নবনাই, ষ্টাৰ্ট কৰক, ভাল লাগিব। ভাবা নাছিলোঁ, কিন্তু এতিয়া যিহেতু ইমানখিনিয়ে কৈ আছে, তাৰোপৰি মোৰ হাজবেণ্ডেও কৈ আছে বনোৱা, যিখিনি ফ্ৰী সময় পোৱা সেইখিনিতে বনোৱা। গতিকে আজিৰ পৰা ষ্টাৰ্ট কৰিলোঁ বনোৱা। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব চেনেলটো। আৰু আজি যিহেতু ব্লগ ষ্টাৰ্ট কৰিলোৱে, গতিকে আজিৰ দিনটোৰ মোৰ হ'ব নামঘৰত। মই অলপ পিছত তেজপুৰৰ কামৰূপীয়া নামঘৰ যাম। তাত আমি এখন আজি ভাদ মাহ উপলক্ষে শৰাই আগবঢ়াইছোঁ, গতিকে নামঘৰলৈ যাম। আজিৰ ব্লগটো মোৰ নামঘৰ বুলিয়ে আৰম্ভ কৰিছোঁ। গতিকে ব'লক মোৰ লগত আপোনালোক থাকক, নামঘৰলৈ যাওঁ। নামঘৰলৈ যাওঁ যিহেতু বন্ধুসকল, কেইবামান ফুল লৈ লওঁ প্ৰভু শ্ৰীচৰণত আগবঢ়াবৰ কাৰণে। গতিকে ঘৰৰ দুৱাৰ মুখতে ফুলি আছে খুব ধুনীয়াকৈ এয়া গুটিমালি ফুল। আৰু বৰষুণ দিয়াৰ কাৰণে গছজোপা ইমান ধুনীয়া ফ্ৰেছ আৰু সেউজীয়া হৈ আছে, দেখিয়ে ভাল লাগি গৈছে। কেইবাপাও ফুলি আছে। আচলতে ফুল ছিঙিবলৈ মই বৰ বেয়া পাওঁ, দুখ লাগে আচলতে। ফুলি থাকিলে যিমান ভাল লাগে, ছিঙি পেলোৱাৰ পিছত সেইখিনি মৰহি যায়, খুব বেয়া লাগে। কিন্তু আজি যিহেতু নামঘৰ যাম, প্ৰভু চৰণত কেইবামান আগবঢ়াব পাৰিলে ভাল লাগিব বুলিয়ে লৈছোঁ। নামঘৰলৈ বুলি চাকি ধূপ সকলোখিনি লাগে, গতিকে পূজাৰ সামগ্ৰী দোকানত আহিছোঁ। চাকি, শলিতা, মিঠাতেল এনেকৈ ল'বৰ কাৰণে পূজাৰ সামগ্ৰী দোকানত মই আহি বিৰাট ভাল পাওঁ। ইমান ধুনীয়াকৈ প্ৰতিটো বস্তু ইমান ধুনীয়াকৈ সজাই থোৱা থাকে, আৰু বিশেষকৈ মন্দিৰৰ বস্তুবিলাক মোৰ বহুত বেছি ভাল লাগি যায় দেখিলে মনটো। হৈ যাব কামৰূপীয়া নামঘৰ, তেজপুৰৰ মাজমজিয়াতে আছে এই নামঘৰ। পুৰণি নামঘৰ, আৰু এইখন হৈছে নামঘৰৰ গেট। খুব ধুনীয়াকৈ বনোৱা হৈছে গেটখন, আৰু খুব ধুনীয়াকৈ মেইনটেইন কৰি ৰাখে। ইয়াৰ যিসকল সদস্য আছে, যিসকলে ইয়াত অংশগ্ৰহণ কৰি থাকে, যিসকল ইয়াৰ লগত জড়িত হৈ আছে, তেওঁলোকে খুব ধুনীয়াকৈ মেইনটেইন কৰি ৰাখে। আৰু এয়া হৈছে কামৰূপীয়া নামঘৰৰ ভিতৰৰ ভাগ। খুব সুন্দৰ মণিকোট, আৰু গোপিনীসকল লাহে লাহে আহিব আৰম্ভ কৰিছে। আৰু ইয়াতে যিসকলে শৰাই দিয়ে, তেওঁলোকে এনেকৈ কলপাত এখনত আসন পতা বুলি কয়, ইয়াতে আসন পাতিব লাগে। তাত নিমখ পেকেট, তাৰপিছত আপোনাৰ তামোল, পাণ তেনেকৈ দি পেলাই ইয়াত সেৱা জনোৱা হয়, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয়।
আৰু ইয়াতে এনেকৈ তামোল পাণ দি মই ঘৰৰ পৰা যিখিনি ফুল ছিঙি আনিছিলোঁ সেই ফুলখিনি আৰু ইয়াতে টকা এটা দি পেলাই মই ভগৱানৰ শ্ৰীচৰণত এই আসনখন আগবঢ়ালোঁ। সকলোৱে ভালে থাকক, ভগৱান সকলোৰে মংগল কৰক, তাৰে কামনাৰে। আৰু প্ৰভু শ্ৰীচৰণত এনেকৈ চাকি গছ জ্বলাই দিলোঁ, সকলোৰে মংগল কামনা কৰি। জয় গুৰু শংকৰ। প্ৰসাদ, নামঘৰৰ প্ৰসাদ এনেকৈ দিছে। আমি যিহেতু শৰাই দিছিলোঁ, গতিকে আমি প্ৰসাদৰ লগতে গোপিনীসকলৰ কাৰণে অলপ চাহৰ ব্যৱস্থা কৰিছিলোঁ। চাহ দি আছোঁ। নাম প্ৰসংগ শেষ হ'ল, সকলোৱে এতিয়া ঘৰা ঘূৰি গৈছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি এতিয়া ঘৰলৈ যাম। আৰু নামঘৰৰ এইখিনি ঠাইতে প্ৰতি বছৰে দুৰ্গা পূজা উদযাপন কৰা হয়। খুব সুন্দৰ আমাৰ এই কামখোৱা নামঘৰৰ পৰিৱেশ, বহুতো স্মৃতি জড়িত হৈ আছে। সৰুৰে পৰা আমি ইয়াতে আহোঁ, মা দেউতাৰ লগতে শাহু শহুৰ এই নামঘৰৰ সৈতে জড়িত আছিলে। খুব ভাল লাগে ইয়াত আহি, মনটো খুব শান্ত হৈ যায়। আৰু বন্ধু বান্ধৱীসকল, আজি মোৰ এই ব্লগটো মই ইমানতে সামৰিছোঁ। এতিয়া ঘৰলৈ যাওঁ আৰু এটি সুন্দৰ ব্লগৰ সৈতে আকৌ আহিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ আজিৰ এই ব্লগটো আপোনালোকে নিশ্চয় ভাল পাব। যদি ভাল লাগে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব।